কিয় চিনি নাপায় বুজি নাপাওঁ। মই কিন্তু নিজকে চিনি পাইছো। কি চিনি পালি? মই প্ৰথমতে গানৰ স্কুলত নাম লগাইছো, তাৰপিছতহে গান গাম। গাচোন। আদৰটো দেখি ভাল পাইছে অ'। আদ্ৰ মানে আগ্ৰহ। মেডামে মোক গালি দিছে। মেডাম আপুনি কওকচোন, মই অহাৰ কাৰণে বাৰু আপুনি কিমান ভাল পাইছে? সিমান এটা ভালো পোৱা নাই। ইটছ অ'কে। পৃথিৱীত যদি ভগৱান আছে আৰু ইয়াৰ মুখৰ হাঁহিটো যদি সঁচা হয় নহয়, আপুনি আজিৰ পৰা মোৰ মুখ নেদেখে। I'm sorry yaar, I'm just joking. এতিয়া শুনলি নহয়? যা 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 যা। তই যা, মেডামৰ লগত মোৰ ইণ্টাৰভিউ কথা আছে। মানে এতিয়া চাব হা, মই মানে কৈ যাম। বল। হাঁহি হাঁহি ফুলত পানী দিছে, তেতিয়া মানে ফুলটো ভালকে কৰিছে। তোমাৰ কথাবোৰ শুনি ভাল লাগে। কৃষ্ণক চিন্তি মোৰ কথাবোৰ শুনি কেনেকুৱা লাগে? তোমাৰ কথাবোৰো ভালেই লাগে। তাৰমানে চ' আচ্ছা, এই পইণ্ট যদি দিবলৈ কওঁ, আপুনি কাৰ কথাত বেছি পইণ্ট দিব? চব কথা পইণ্ট দিয়া নাযায়। মোৰতো থানাৰ সকলোকে ভাল লাগে, কিন্তু চবতকে ভাল লগা বুলি ক'ব গ'লে মোৰ মোহনকহে ভাল লাগে। আজি পিছলৈ যাব। যাম। তাক আৰু বেঞ্চনৰ টপি লৈ যাম। বেনচন? বেচন। মানুহ মাৰিব দেই বেনচন। মোক বহুত ভাল পায় অ'। তোমালোক দুটা যে ফ্ৰেণ্ডশ্বিপ এতিয়াৰ পৰা নে আগৰ পৰা? আমি দুটা বহুত পুৰণা অ'। বহুত। কেতিয়াৰ পৰা? এতিয়াৰ পৰা বুলি ক'বলৈ গ'লে যেতিয়াৰ পৰা আমি দুটা চুৱাইছিলো তেতিয়াৰ পৰা। কি? আমি দুটা আগতে চুহে আছিলো ক। যাম দিয়া। কৈ যাব দেচোন, ই যে মোক বহুত কিটিপ শিকাইছে অ'। তলা ভাঙা, দৰ্জা ভাঙা, খিৰিকী ভাঙা, আৰু আমাৰ ই যাদুঘৰহে আছে। যাদুকৰ? অ', কেনেকে? এই যে মাটিৰ ঘৰ বাহিৰত গাঁত খানি ভিতৰত সোমাই যাব পাৰিছে। বাপৰে। তাৰপিছত আৰু পিছদিনাখন গৃহস্থই খানাহে শুনিছো। তই ক কেনেকে যাদু কৰিছে ক। কথা আছে। কৈ যাও। ই যে পালোহি। কিয় দৌৰি আহিছে কওকচোন? তই কিয় দৌৰি আহিছ? আপুনি দৌৰা দেখি ময়ো দৌৰিছিলো চা। দে আকৌ দৌৰ। কিয় দৌৰিম সেইটো কওক। দেখা নাই বতৰ বেয়া? চা এই চাইডটো টাইটকে ধৰ। ধৰি আছো ছাৰ। দেচোন দে ভালকে টানি দে। আপুনি তম্বুটো কিয় কিনিলে ছাৰ? এইটো মাইক্ৰ ফোন বেয়া হৈ যাব। খোল। মূৰ্খ চব। তম্বু নহয়, গাড়ীৰ কভাৰ। কাৰ গাড়ীত পিন্ধাইছে? এই আমাৰ গেটৰ ওচৰত যে বুলডোজাৰ এখন পৰি আছে দেখা নাই? ৰ'দ পৰি থকা নাই জানো? তাত পিন্ধাই থ। হ'ব মোৰ নিজৰ কাৰণে কিনিছো। চা মেলি দে। বা কেকেদা, নয়া গাড়ী কেতিয়া কিনিছ? পইচা দিলেই গাড়ী পায়, কিন্তু মেইন এই আচুচৰিজ খিনি কিনি লোৱাটো। এচেছৰিজ। দেখোন সোমাইছা। আমি তই স্কৰপিঅ হাইটৰ তোৰ সোমাচোন। লুটু আছিল সোমাইয়া চাই। মই কিয় সোমাম আকৌ? আৰে একলা সোমাব ভয় লাগে। সুৰংগত সোমাবলৈ দিয়া নাই নহয়, গাড়ী কভাৰৰ ভিতৰতে সোমাব দিছে। সোমোৱা একো নহয়। দেখিছ কেকেদা, ইটাই সেনাখা সৰে। কি কৰিলোগে মই? নেলাগে দে। বস্তু এটা লবলৈ গৈছো, তহঁতে উৎসাহ দিব লাগে। তহঁতৰ মানে এইবিলাক নাই। নেলাগে দে। বেয়া ভাবিব। কেইটা কথা গৈ কোনোবাখিনি পালেগে। দিয়ক আৰু পিঠা খাচোন আহা। জোখটোহে ল'ম। চাও মই ধৰিছো, আপুনি সোমোৱা। হামা হাত নধৰিবা, নিজে সোমাই নাচোন। গাড়ীৰ কভাৰৰ এইটো ৰিজাৰ্ভত দিয়া হওক। মই নিদিওঁ দে, গালি পাৰিব। কিয়? কভাৰটো দিলে কি বুলি ভাবিব? মই এই ফাইলটো দিবলৈ কৈছো হে। মই আকৌ এই কভাৰটোৰ কথা কৈ আছো। মাথাটো এনেই খাই নাথাকিবচোন। ঠিকেই দিয়ক, সম্পত্তি এটা ললো, আপুনি বেয়াহে পালে। গাড়ীৰ কভাৰটো সম্পত্তি। সম্পত্তি। আগতে গাড়ীখন লওক। গাড়ী মই লওঁ, সেইকাৰণে কিনিছো। পৃথিৱীত আপুনিয়ে প্ৰথম মানুহ যি গাড়ী কিনাৰ আগত কভাৰ কিনে। মানুহে শুনিলে পাগল বুলি ক'ব। কিয় পাগল বুলি ক'ব মোক? এতিয়া বাচ্ছা ল'ৰা ছোৱালী জন্মৰ সময়ত যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমোৱাই, তেতিয়া প্ৰথমে মানুহে কি কিনে? বাচ্ছাটো কাপোৰ কানিয়েতো কিনে। বাচ্ছা আৰু গাড়ী একে। মোৰ নাই যে। একেই। ক'ৰ পৰা বাৰু?
কলৈ যাবলৈ দিছিলো ৰিজাৰ্ভলৈ যাওঁ। যাম মানে আপুনি যোৱাই নাই মই কৈছিলো নে নাই এইটো ইম্পৰ্টেণ্ট বুলি মোৰ আকৌ ইম্পৰ্টেণ্ট কথা এটা মনত পৰিলে। মানে চাওকচোন আপুনিয়ে চাই মই অত লাখ টকা ভৰি পেলাই গাড়ীখন লৈছো মানে ল'ম মইনো য'ত ত'ত পেলাই থ'ম নে বাৰু। কথাটো কি ভালকৈ কওকচোন এই আমাৰ এই চাহ দোকানীটোক অকণমান আগুৱাই দিবলৈ ক'ব লাগে তেতিয়া তাতে মই গাড়ীখন থ'ম মাজতে মই চাবও পাৰিম গাড়ীখন। আপুনি গাড়ী ল'লে জানো ৰিজাৰ্ভৰ কাক দিব লাগিব আৰু চাহাবক আহক বাৰিষা কাটক পাত ৰৈ যাম এনেই বোলে খাই যা ভাত এই প্ৰকাৰ মানুহ মানে মই নহয় ছাৰ। আপুনি কৈ দিলে মানে ভেজালটো মৰি যায়। খাটনিয়াৰ মূৰটো নষ্ট নকৰিব আপুনি মনত ৰাখিলেই হ'ল অকণমান আগুৱাই দিলেই হ'ল বেছি নালাগে নহয়। হ'ব যাওক কৈ দিম মই